বন্ধুসকল নমস্কাৰ এনিৱল চেনেলৰ আৰু এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আজি আমি আহিছোঁ গুৱাহাটী চহৰৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ দূৰত্বত অৱস্থিত বশিষ্ঠাশ্ৰম দেৱালয়লৈ বা বশিষ্ঠ মন্দিৰলৈ। আমি ইতিমধ্যে গেটৰ পৰা আমি বশিষ্ঠ মন্দিৰৰ অভিমুখে আহি আছোঁ। বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল এই ভিডিঅ'ত আমি আপোনালোকক বশিষ্ঠাশ্ৰমৰ লগত জড়িত ইতিহাস, ইয়াৰ লগত জড়িত প্ৰবাদসমূহ আৰু ইয়াৰ লগত জড়িত আনুষংগিক কাহিনীসমূহ আমি আপোনালোকক জনাম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আমি ইয়াত আপোনালোকক দেখুৱাইছোঁ বশিষ্ঠাশ্ৰমৰ প্ৰৱেশ দ্বাৰৰ সন্মুখৰ কিছু দৃশ্য। ইয়াতে আপোনালোকে যদি নিজৰ ব্যক্তিগত বাহন লৈ আহে, বাহন ৰাখিবৰ কাৰণে আপোনালোকৰ সুন্দৰ পাৰ্কিঙৰ ব্যৱস্থা আছে। 50 টকা পাৰ্কিঙৰ ফিজ দি আপোনালোকে বাহন ৰাখিব পাৰিব। আৰু এয়া চাওক মন্দিৰৰ সন্মুখৰ কিছু দৃশ্য। বন্ধুসকল এই বশিষ্ঠাশ্ৰমে বছৰ বছৰ ধৰি ভিন্ন ঠাইৰ পৰা ভক্তসকলক, দৰ্শনাৰ্থীসকলক আকৰ্ষণ কৰি আহিছে। গতিকে বন্ধুসকল আহক আমি এই বশিষ্ঠাশ্ৰম বা বশিষ্ঠ মন্দিৰৰ ইতিহাসৰ কিছু আভাস লওঁ। বন্ধুসকল এই যি বশিষ্ঠাশ্ৰম, এই বশিষ্ঠাশ্ৰমখন প্ৰতিষ্ঠা কৰিছিলে বিখ্যাত ঋষিমুনি বশিষ্ঠদেৱে। তেওঁ আছিলে বৈদিক যুগৰ এজন ঋষি। এই আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে আমি প্ৰৱেশ দ্বাৰৰ ফালে আহি আছোঁ, আপোনালোকে চাই থাকক। বশিষ্ঠ মুনি আছিলে বৈদিক যুগৰ এজন শ্ৰেষ্ঠ ঋষি। বৈদিক যুগৰ যি 7জন শ্ৰেষ্ঠ ঋষি আছিলে তাৰ ভিতৰত তেওঁ আছিলে অন্যতম। তেওঁক এজন মহান সন্ত হিচাপে অভিহিতও কৰা হয়। এই বশিষ্ঠাশ্ৰমতে তেওঁ আশ্ৰম প্ৰতিষ্ঠা কৰি ইয়াতে তপস্যা কৰিছিলে। আৰু প্ৰবাদ মতে তেওঁ এই আশ্ৰমৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ ভিতৰৰ যি গুহা আছে সেই গুহাৰ ভিতৰত তেওঁ ধ্যানত মগ্ন হৈছিলে। বশিষ্ঠ মুনি আছিলে ৰঘু বংশৰ তেওঁ ৰাজপুৰোহিত। তেওঁ দশৰথৰ ৰাজগুৰু আছিলে আৰু তেওঁ ৰামচন্দ্ৰৰ তেওঁ শিক্ষক আছিলে। গতিকে এইসমূহ প্ৰবাদ জনশ্ৰুতি বছৰ বছৰ ধৰি মানুহৰ মুখে মুখে চলি আহিছে। তদুপৰি এই যি আশ্ৰম ভাগ আছে, এই আশ্ৰম ভাগতে 1764 চনত ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে শিৱ মন্দিৰ এভাগ স্থাপন কৰিছিল। এই আমি আপোনালোকক দেখুৱাইছোঁ মন্দিৰ ভাগৰ দৃশ্য। এই আপোনালোকে চাওক, এইফালেদি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব লাগিব। আপোনালোকে আহিলে ইয়াতে বাহিৰত চাকি জ্বলোৱাৰ খুব সুন্দৰ ব্যৱস্থা আছে। আপোনালোকে ইয়াতে শৰাই আগবঢ়াব পাৰে। এয়া চাওক কিছু শিলৰ আমি দেখিছোঁ, লিংগ দেখিছোঁ ইয়াতে, বহু পুৰণি এয়া। এইখিনিতে আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি শৰাই দিবৰ কাৰণে আহে তেতিয়াহ'লে আপোনালোকে অলপ সাৱধান হ'ব লাগিব। কিয়? কাৰণ ইয়াতে বান্দৰ বহুত আছে, বান্দৰে আপোনাৰ অনিষ্ট কৰিব। এই আমি আপোনালোকক দেখুৱাইছোঁ সন্ধ্যা ললিতা কান্তা নামৰ 3টা জলৰাশি, 3টা গুৰি আৰু এই বশিষ্ঠাশ্ৰমৰ যি সৌন্দৰ্য, যি এক শান্ত নিৰিবিলি পৰিৱেশ, সেই বিষয়ে বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱে তেওঁৰ বিখ্যাত বশিষ্ঠাশ্ৰম কবিতাত তেওঁ এই বুলি লিখিছিলে, হে পথিক জুৰু আহি তাপিত জীৱন, খন্তেক বহিলে হিয়া পৰিব শীতল। ভাগৰুৱা পথিকৰ শান্তি নিকেতন, অময়া প্ৰেমৰ পুৰি গিৰি সন্ধ্যাচল। তথাপি তেওঁ ইয়াৰ বাহিৰেও লিখিছে সন্ধ্যা ললিতা কান্তা, পৰ্বত জীয়ৰী, গীত গাই স্বভাৱ সুন্দৰী, সম্ভাষিছে ব্ৰহ্মপুত্ৰৰ কোলাত। এই আপোনালোকে চাওক, সন্ধ্যা ললিতা কান্তা নামৰ যি 3টি জুৰি পাহাৰৰ পৰা বৈ আহিছে আৰু এই 3টি জুৰিয়ে বশিষ্ঠ আৰু ভৰলু নামেৰে আমাৰ গুৱাহাটী মহানগৰৰ মাজেৰে বৈ গৈছে। আমি আপোনালোকক জনাই আছিলোঁ যে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহদেৱে ইয়াতে 1764 চনত বশিষ্ঠ মন্দিৰ ভাগ নিৰ্মাণ কৰিছিলে আৰু এই 3 শতিকা জুৰি বশিষ্ঠ মন্দিৰে ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলক আকৰ্ষণ কৰি আহিছে। আৰু বিশ্বাস মতে
বিশ্বামিত্ৰ মুনিৰ লগত সংঘাত হৈছিলে বশিষ্ঠ মুনিৰ, আৰু এই মন্দিৰৰ গৰ্ভগৃহত বশিষ্ঠ ঋষিৰ ভৰিৰ খোজ আছে বুলিও বিশ্বাস কৰা হয়। গতিকে বন্ধুসকলে আপোনালোকে চাওক, আমি মন্দিৰৰ ভিতৰ ভাগৰ কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এই বশিষ্ঠ মন্দিৰলৈ আহিব পাৰে। গুৱাহাটী বশিষ্ঠ যি চাৰিআলি আছে তাৰ পৰা যাতায়াত যোগাযোগ খুব সুন্দৰ ব্যৱস্থা আছে। ইয়াতে ভিতৰত মোবাইল লৈ প্ৰৱেশৰ অনুমতি যিহেতু আমাৰ নাই, সেয়েহে আমি আপোনালোকক ভিতৰৰ দৃশ্য দেখুৱাব নোৱাৰিলোঁ। আপোনালোকে ইয়ালৈ বাছৰ সুবিধা লাভ কৰিব। পোনপটীয়াভাৱে বশিষ্ঠ চাৰিআলিৰ পৰা এই মন্দিৰলৈ বাছৰ খুব সুন্দৰ যোগাযোগৰ ব্যৱস্থা আছে, আৰু আপোনালোকে একেৰাহে বাছ লাভ কৰি থাকিব। বন্ধুসকল, এই যি বশিষ্ঠাশ্ৰম আছে, বশিষ্ঠাশ্ৰমৰ যি সৌন্দৰ্য সঁচাকৈয়ে অতি মনোমোহা, আৰু যান্ত্ৰিক জীৱনৰ পৰা অলপ বিৰাম লৈ আপোনালোক সকলোৱে ইয়াতে আহিব পাৰে আৰু উপভোগ কৰিব পাৰে। বশিষ্ঠাশ্ৰমৰ কাষতে আছে এখন উদ্যান, আপোনালোকে ইয়াতো খন্তেক বিশ্ৰাম ল'ব পাৰে, ইয়াৰ যি সৌন্দৰ্য উপভোগ কৰিব পাৰে। আমাৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।